নৱেম্বৰ মাহৰ পৰা আমাৰ যিটো উন্নয়নৰ কাম কাজ যিটো ইমান তাৰে আগুৱাই নিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ। ভোটৰ হাৰটো কিন্তু যথেষ্ট সংখ্যক কম দেখিবলৈ মানে পৰিলক্ষিত হৈছে। বহুত মানুহবিলাকে খেতি বাতিত ব্যস্ত আছে আৰু বাই ইলেকশ্যনত বহুত জেগাত তেনেকুৱাই হয়, আমি শুনিবলৈ পাইছোঁ। তথাপিতো মানুহ ইমান উৎসাহ নাই ভোট দিবলৈ। তথাপিতো মই ভাবিছোঁ শেষলৈকে 60-70% হৈ যাব। মই আপোনাক আগতে প্ৰশ্ন এটা সুধিছিলোঁ যে আগতে দেখা গৈছিল তামোলপুৰ বিধানসভা সমষ্টি বুলি ক'লে যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, কিন্তু এবাৰ এটা সম্পূৰ্ণ বিপৰীত, কিন্তু এতিয়ালৈকে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। চাওক, এতিয়া BTRত ৰাম ৰাজ্য আৰম্ভ হৈছে, তো ইয়াত আৰু মাৰামাৰি হিংসা হিংসি এইবিলাক নাই। চব যিবিলাকে হিংসা কৰা আছিলে সেইবিলাকে এতিয়া আণ্ডাৰ কণ্ট্ৰল। তেখেতসকলেও বুজি পালে কি হিংসা কৰিলে যে সমাজে ভাল নাপায় আৰু হিংসা কৰি যে একো লাভ নহয়, এই কথাবিলাক বুজি পালে। যোৱা 17 বছৰত DPFৰ শাসনত কমপ্লিটলি এটা দাদাগিৰি চলি আছিলে। এইবিলাকতো অলপ শান্তি আছিলে, বিভিন্ন ঠাইত মানে এনেকুৱা অশান্তি আছিলে, সকলো মানে এটা ভাবুকি আছিলে। চ' গণতন্ত্ৰটো কমপ্লিটলি এটা ডমিনেট কৰি ৰখাৰ নিচিনা হৈছিলে। চ' এইকাৰণে আমি ইমান দিন সংগ্ৰাম কৰিছিলোঁ যে সকলো ৰাইজে গণতান্ত্ৰিক অধিকাৰ পাব লাগে, চবে নিজৰ নিজৰ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিব পাব লাগে। আৰু গণতন্ত্ৰটো শক্তিশালী আৰু ষ্ট্ৰং হ'লেহে আমাৰ ৰাইজ আগবাঢ়ি যাব পাৰিব। আপুনি কৈছে আপোনাৰ 3টা সমষ্টি আছে, আপুনি নিশ্চয় কৈছে যে ৰিজাল্ট ওলাবলৈ বাকী আছে। আগন্তুক দিনত আপোনালোকৰ উন্নয়ন প্ৰক্ৰিয়াত কেনেধৰণে সহায় হ'ব? চাওক, উন্নয়ন যিটো আছে ইতিমধ্যে ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এনেকুৱা এটা পৰিৱেশ আনিছে য'ত নেকি উন্নয়নটো হ'বই লাগিব। ভাৰতৰ বিভিন্ন প্ৰান্তত তেখেতে গৰীব মানুহৰ কাৰণে, সকলো শ্ৰেণীৰ কাৰণে ইমান সুন্দৰ সুন্দৰ আঁচনি লৈ আহিছে। উন্নয়নটো হ'বই লাগিব, খালি আমি ইয়াত ইমপ্লিমেণ্ট কৰিব লাগে। অসম চৰকাৰৰ বহুতখিনি ভাল ভাল আঁচনি ইতিমধ্যে হাতত লৈছে, এইটো আমি গ্ৰাউণ্ডত মানে ইমপ্লিমেণ্ট কৰিব লাগে। আৰু আমি BTR চৰকাৰখনক ফুটা কম্বলৰ ৰাজনীতিটো বাদ দিয়াৰ পিছত এতিয়া বেনিফিচিয়াৰী স্কিমবিলাক বা লাইভলিহুড স্কিমবিলাক আমি বহুত গুৰুত্ব দিছোঁ, যাতে নিবনুৱাবিলাক, দুখীয়া গৰীব মানুহবিলাক আমি অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাব পাৰোঁ। তো সেইকাৰণে এতিয়া উন্নয়নটো বহুত ক্ষিপ্ৰতাৰে হ'ব, তাত কোনো সন্দেহ নাই। আৰু আমি বেলেগ ৰাজনীতিটো বুজি নাপাওঁ। আমি ৰাজনীতি মানে ৰাইজক সেৱা কৰা, ৰাইজক উন্নয়ন দিয়া, সেইটোৱে বুজি পাওঁ। আৰু সেইকাৰণে BTRবাসীয়ে আমাক যি বিশ্বাসত ৰাখিলে, আমাক যি আস্থাত ৰাখিলে, ইয়াৰ বিনিময়ত সম্পূৰ্ণভাৱে এটা সঁচা উন্নয়ন দিয়াৰ কাৰণে আমি মানসিকভাৱে প্ৰস্তুত হৈছোঁ। দাদা, বিশেষকৈ ক'ব লাগিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেখেতে আপোনাক আৰু ভৱেশ কলিতা ডাঙৰীয়াক হাঁহৰ বীজ উপহাৰ দিব বুলি দেখিছোঁ। মই দেখিছোঁ কালি তেখেতে পত্ৰও লিখিছে। মই আজি ৰাতিপুৱা তাকে কোকৰাঝাৰত সোধোতে মই এইটোৱে কৈছোঁ, আজি যদি আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই জীয়াই থাকিলেহেঁতেন, অসমৰ ৰাজনীতিত স্বাধীনতাৰ পিছত লেখত ল'বলগীয়া মুখ্যমন্ত্ৰীসকলৰ ভিতৰত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও এজন আছিলে। আৰু তেখেতৰ পুত্ৰ দেৱব্ৰত শইকীয়া, মই তেখেতক ৰেচপেক্ট কৰোঁ, সদায় মই তেখেতক সন্মান কৰি আহিছোঁ। এতিয়া বিৰোধী দলপতিও হয়, মই ভাবিছিলোঁ অলপ গাম্ভীৰ্যতা থাকিব আৰু দেউতাৰ খুনটো যিহেতু আহিব, অসমত এটা ভাল ৰাজনীতি নেতা হিচাপে হ'ব। কিন্তু তেখেতে যিটো লেভেলত কালি কথাটো ক'লে যে কংগ্ৰেছৰ যদি সিটো লেভেলে হয়, তেনেহ'লে অসমৰ ৰাইজে কংগ্ৰেছক কেনেকৈ বিশ্বাস কৰিব, কেনেকৈ আস্থাত ল'ব, কেনেকৈ আশা কৰিব যে ক'ৰবাত তেনেকুৱা যিটো ভাষণবিলাক, আজিতো অকল অসমৰ মুখ্যমন্ত্ৰী কৈছে তেনেকুৱা নহয়, ৰাহুল গান্ধীয়ে কি কয়, সোনিয়া গান্ধীয়ে কি কয়, বহুত সময়ত নীলমণি ডেকাই কি কৈছে, এই কথাবিলাক যদি চব আলোচনা কৰিব লাগে, সেইটোতো বহুত হাস্যকৰ হ'ব। চ' আজিৰ তাৰিখত ইমান সুন্দৰ এটা পৰিৱেশ, ইয়াত কোনোবা ৰাজনৈতিক পথাৰখনত বা স্পীচত কিবা এটা কথা কৈ দিব পাৰে, সিটোক লৈ পেলাই আপুনি এটা পেট্ৰ পূৰণ কৰিছে, তো সেই পেট্ৰখনত তেনেকুৱা আপুনি কথা লিখিছে, তো আপোনাৰ আৰু বেলেগ কাম নাই নেকি? মইতো আচৰিত হৈছোঁ। কোনোবা সিটো সৰু ল'ৰাবিলাকে কোনোবা কিবা এটা কথাক লৈ পেলাই ট্ৰল কৰে, ফেচবুকত অলপ কিবা কিবি কৰে, কিন্তু আপুনি এজন অভিজ্ঞ ৰাজনীতি নেতা হৈ পেলাই কোনোবা পলিটিকেল ষ্টেটমেণ্টটো লৈ পেলাই আপুনি যদি এনেকৈ লেটাৰ লিখে, তো মই আচৰিত হৈছোঁ যে এনেকুৱা হ'লেতো মইতো ভাবিছোঁ যে আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যদি আজি জীয়াই থাকিলে হয়, তেখেতে ৰাজনীতিয়ে বাদ দিলে হয়, পুত্ৰৰ কাণ্ডটো দেখা পায়। মই গ্ৰহণ কৰিম, মোকতো বীজ লাগে। দেৱব্ৰত শইকীয়া নহয়, কংগ্ৰেছৰ যিমান মানুহ ঘাঁহ দিয়ে, বীজ দিয়ে, মোক লাগে। কাৰণ নৱেম্বৰৰ পৰা মই 10টা ডায়েৰী ফাৰ্ম খুলিবলৈ গৈ আছোঁ, গতিকে বীজটো লাগে মোক সোনকালে। ময়ো চিঠি লিখিম অহাকালি, তেখেতে বীজটো ক'ত মোক ড্ৰপ কৰে, বীজ লাগে মোক, ভাল ঘাঁহৰ ভাল বীজ লাগে মোক। ছাৰ, আগন্তুক দিনত এই শান্তিৰ বাতাবৰণ যিটো হ'ল, ই আপোনালোকৰ কাম কৰাত বা শাসন কাৰ্য চলাত কেনেধৰণে? চব শান্তিটো বহুত প্ৰেচিয়াছ হয়, বহুত কিমতি হয়, দামী বস্তু হয়। শান্তিটো ইমান সহজত আনিব নোৱাৰে। যোৱা 15 বছৰত আমি একান্ত মন লৈ যুঁজি আহিছিলোঁ, শান্তি লাগে বুলি, নিৰাপত্তা লাগে, বন্দুকমুক্ত এটা সমাজ লাগে বুলি।
সেই সময়ত বহুতে আমাক সংগ দিয়া নাছিলে, কিন্তু আজি আমি সফল হ'লোঁ। বড়োলেণ্ড এতিয়া অস্ত্ৰমুক্ত এটা অঞ্চল হ'বলৈ গৈ আছে। হয়তো এটা দুটা অস্ত্ৰ কাৰবাৰ তাত আৰু থাকিব পাৰে। প্ৰশাসনে খুব কঠোৰ এটা দৃষ্টি লৈ পেলাই কাম কৰি আছে। মই প্ৰশাসনক ধন্যবাদ জনাই আহিছোঁ। আমি নিবিচাৰোঁ অহা 50 বছৰত, অহা 100 বছৰত পুনৰ ইয়াতে কোনোবা অস্ত্ৰধাৰী আহক, কাৰণ যেতিয়ালৈকে অস্ত্ৰ থাকিব উন্নয়ন নহ'ব, কোনোবা ধন দাবী কৰিব, কোনোবা বিভিন্ন পৰিৱেশ হ'ব। এই পৰিৱেশে সমাজখন পিছুৱাই লৈ যায়। আমাৰ সমাজখনক এতিয়া ছায়েন্স এণ্ড টেকন'লজি গোটেই পৃথিৱীত উন্নয়নটো কেনেকৈ হৈ আছে সেইটো ফিল কৰিব পৰা এটা পৰিৱেশ আমি আনিব লাগিব। এজন দুজন অস্ত্ৰধাৰীয়ে গোটেই সমাজখনৰ ডিচিশ্যনটো দি পেলাই সেইটো দি